নমস্কাৰ সকলোকে মই সাৰত ৰাগ ক্ৰিকেট Kohli finishes off in style. A magnificent strike into the crowd. India lift the World Cup after 28 years. The parties start in the dressing room, and it's an Indian captain who's been absolutely magnificent. যাক চোৱা হয় ভাৰতবৰ্ষত ৰিলিজন হিচাপে যিমানখিনি সমাদৰ ভাৰতীয় ক্ৰিকেটত আছে কিন্তু সিমানখিনি সমাদৰ ভাৰতীয় ফুটবলৰ নাই যদি সেয়া ছ'চিয়েল মিডিয়াৰ ফলোয়িঙৰ ক্ষেত্ৰতে চায় বা ফিল্ডতে নাচাওক কিয়নো যদিও ভাৰতৰ স্থান ফুটবল জগতখনত বহুত পিছত কিন্তু তথাপিও আমি প্ৰত্যেকজন ভাৰতীয়ই গৌৰৱ কৰিব পাৰোঁ যে মেছি ৰনাল্ডোৰ পিছতে তেওঁলোকৰ লগত সমানে থিয় হৈ থকা এজন ব্যক্তি আমাৰ ভাৰতবৰ্ষত আছে আমি প্ৰত্যেকজন নাগৰিকে বা প্ৰত্যেকজন ব্যক্তিয়ে এইটো মন কৰোঁ আহক যাতে ক্ৰিকেটৰ লগতে যে ফুটবলকো সমানে গুৰুত্ব দিওঁ যাতে সমানে ছাপোৰ্ট কৰোঁ যাতে এই ভাৰতীয় ফুটবলো যাতে আৰু আগবাঢ়ি যায় কিন্তু এই ক্ষেত্ৰত যদি ক্ৰিকেটৰ বিষয়ে কোৱা যায় ক্ৰিকেটৰ স্থান ভাৰতত বহুত বেছি সুকীয়া আৰু আজি আলোচনা কৰোঁ আহক এই ক্ৰিকেটৰ বিষয়ে দিনমান পূৰ্বে ক্ৰিকেট জগতৰ পৰা অহা যিটো খবৰে প্ৰত্যেকজন ক্ৰিকেট প্ৰেমীৰ মনত দুখ দিছে য'ত আমি বিৰাট আৰু ৰোহিতক টি20 ইণ্টাৰনেশ্যনেলৰ পাছতে কেতিয়াও ৰেড বল ক্ৰিকেটত নেদেখিম যিজন ব্যক্তিয়ে ভাৰতৰ ৰেড বল ক্ৰিকেটক 7 পজিশ্যনৰ পৰা আনি ফাৰ্ষ্ট পজিশ্যন পোৱালেহি যিজন ব্যক্তিয়ে হাৰিবলগীয়া ভাৰতৰ খেলসমূহকো থিয় হৈ থাকি হৰা খেলসমূহক ভাৰতৰ হাতলৈ আনে যিজন ব্যক্তিৰ ইচ্ছা আছিল টেষ্টত 10,000 ৰান কৰাৰ क्योंकि मैं ये सब नहीं सोचता हूँ मेरा एक एम है कि मुझे टेस्ट क्रिकेट में 10,000 रन बनाना है जो मैं चाहूँगा अचीव करना আৰু যিজন ব্যক্তিয়ে কেতিয়াও ভবাই নাছিল ৰিটায়াৰমেণ্টৰ কথা সকলোৰে মনত এটাই প্ৰশ্ন উত্থাপন হৈ থাকিল যে কিয় IPLত আমি প্ৰত্যেকজন ব্যক্তি বা প্ৰত্যেকজন বন্ধুৱে ধোনী বিৰাট ৰোহিত আজি এজন পাৰ্টিকুলাৰ মানুহ বা পাৰ্টিকুলাৰ এটা টিমক ছাপোৰ্ট কৰি সকলোৱে নিজৰ মাজতে কাজিয়া লাগিব তাৰ বাৰু মজাই সুকীয়া বাৰু কিন্তু যেতিয়া ইণ্ডিয়াৰ কথা আহে তেতিয়া কোনো RCB মুম্বাই চেন্নাই কোনো টিমৰ কথা নাথাকে এতিয়া সকলোৰে মুখত থাকে এটাই আৰু সেই ইণ্ডিয়া চিঞৰিয়ে যেতিয়া আমি বিৰাট ৰোহিতক ছাপোৰ্ট কৰোঁ আৰু তেওঁলোক থাকিলে যেতিয়া এটা ষ্ট্ৰং টিম গতে লাগে যে কোনো চিন্তা নাথাকে যে বিৰাটে খেলখন উলিয়াই দিব কিন্তু এতিয়া সেই অনুভৱ থাকিবনে বাৰু শচীন চেহৱাগ ধোনী যোৱাৰ পিছত বিৰাট আৰু ৰোহিতে তেওঁলোকৰ নথকাৰ অনুভৱ হ'বলৈ নিদিলে কিন্তু এতিয়া ভাবকচোন তেওঁলোক কোনো নথকাকে টিমটো বাৰু শক্তিশালীকতে লাগিবনে ইণ্ডিয়া সদায় শক্তিশালী আছিলে আৰু সদায় শক্তিশালী হৈয়ে থাকিব বাৰু কিন্তু তথাপিও কুছ তো অধুৰা হি লাগেগা 2011 চনত টেষ্ট ডেবিউ কৰা বিৰাট কোহলিয়ে প্ৰত্যেকজন ভাৰতীয়ক দি থৈ গৈছে বহুত বেছি স্মৃতি তেওঁ প্ৰথম টেষ্ট ডেবিউ কৰে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে যিখন মেটচ তেওঁ একেবাৰে বেয়া গৈছিল কেৱল অকল মেটচখনেই নহয় বাৰু গোটেই সিৰিজটোৱে তেওঁ বহুত বেয়া গৈছিল কিন্তু তাৰ পিছতে সময় আহে বিৰাট সময় য'ত 2012 চনৰ অষ্ট্ৰেলিয়া টুৰত তেওঁ আহে প্ৰথমটো টেষ্ট চেঞ্চুৰী আৰু বিৰাট কোহলি 2014-15 চনৰ বৰ্ডাৰ গাভাস্কাৰ ট্ৰফিত প্ৰথমখন মেটচতে দুয়োটা ইনিংছতে শতক অৰ্জন কৰা চতুৰ্থজন খেলুৱৈ আৰু তাৰ পিছতে বিৰাট কোহলিক ভাৰতৰ টেষ্ট টিমৰ অধিনায়ক হিচাপে ঘোষণা কৰা হয় তাৰ পিছতে ইটোৰ পিছত সিটো চেঞ্চুৰী য'ত নেকি আমি এটাকৈ কোৱাটো অসম্ভৱ আৰু ইমানখিনি ৰানছ আৰু ভাৰতক সৰ্বশ্ৰেষ্ঠ টেষ্ট টিম হিচাপে গঢ়ি তোলাত বিৰাটৰ ভূমিকা সকলোৱে অৱগত য'ত 10,000 ৰান হ'বলৈ মাত্ৰ 700 ৰান বাকী আছিল কোনেও ভবা নাছিল যে এটা বেয়া টেষ্ট চিৰিজৰ বাবে আমি কেতিয়াও ৰেড বল ক্ৰিকেটক এই মহান খেলুৱৈজনক নেদেখিম কিন্তু আপোনাৰ মোৰ দৰে প্ৰত্যেকজন ব্যক্তিৰ মনত এটাই প্ৰশ্ন থাকিব যিজন ব্যক্তিয়ে ডমেষ্টিক ক্ৰিকেটৰ দিল্লী টিমৰ হেড কোচক কেইদিনমান পূৰ্বে কৈছিল যে তেওঁ কাউণ্ট্ৰি মেচসমূহ নেখেলে যাতে তেওঁ ইংলেণ্ড টুৰৰ বাবে প্ৰিপেয়াৰ হৈ থাকিব পাৰে কিন্তু তাৰ পিছতে এনেদৰে ৰিটায়াৰমেণ্ট MS ধোনী যোৱাৰ পিছতে ভাৰতবৰ্ষই কিমান বছৰলৈকে এটা ICC ট্ৰফিৰ বাবে অপেক্ষা কৰিবলগীয়া হৈছিল কিন্তু যিজন ব্যক্তিয়ে দুটাকৈ ICC ট্ৰফি দিলে কিন্তু IPL চলি থকাৰ মাজতে অহা এনেধৰণৰ খবৰটোৱে প্ৰত্যেকজন ক্ৰিকেট প্ৰেমীৰ মনত কিছুমান প্ৰশ্ন আৰু দুখ দিয়াটো স্বাভাৱিক নৱেম্বৰ 2024 যোনখন টেষ্ট চিৰিজ নিউজিলেণ্ডে ভাৰতত আহি ভাৰতৰ মাটিত ভাৰতক হোৱাইট ৱাছ কৰে যিটো 90 বছৰৰ পিছত প্ৰথমবাৰলৈ হয় আৰু তাৰ পিছতে BGTত গৈ ইণ্ডিয়া হাৰৰ সন্মুখীন কৰিবলগীয়া হয় আৰু তাৰ বাবে ভাৰতে WTC ফাইনেলৰ বাবে আনকুৱালিফাইড হয় যেতিয়া 5 জানুৱাৰী তাৰিখে ভাৰত সিডনীৰ টেষ্টত হাৰে
তেতিয়া গৌতম গম্ভীৰে প্ৰেছ কনফাৰেন্সত কয় যে প্ৰত্যেকজন প্লেয়াৰে ডমেষ্টিক ক্ৰিকেট খেলিব লাগে আৰু ইয়াৰ পিছতে BCCI আৰু অন্য এটা পলিচি আনে যে যদি 45 দিন বা তাতকৈ অধিক দিনৰ এটা টুৰ হয় তেতিয়া প্লেয়াৰসকলে 15 দিন বা তাতকৈ অধিক সময় কোনো প্লেয়াৰে তেওঁলোকৰ পৰিয়ালসমূহক ৰাখিব নোৱাৰিব আৰু তাৰ পিছতে এইটো মাহতে অৰ্থাৎ 6 মে 2025ত যেতিয়া ABPৰ এটা সামিটত গৌতম গম্ভীৰক সোধা হয় যে ইণ্ডিয়া ক্ৰিকেটত বিৰাট আৰু ৰোহিতৰ ফিউচাৰ কি তেতিয়া গৌতম গম্ভীৰে কয় যে পাৰফৰ্ম কৰি থকা তেতিয়া 40 নালাগে 45 লৈকে খেলি থাকে কোনো BCCI কোচ সিলেক্টৰ BCCI মেম্বাৰে ক'ব নোৱাৰে যে তুমি শেষ কেতিয়া কৰিবা আৰু তাৰ পিছতে 6 মে তাৰিখে ৰোহিত শৰ্মাই এটা ইনষ্টাগ্ৰামৰ পোষ্টৰ জৰিয়তে তেওঁ ৰিটায়াৰমেণ্ট এনাউন্স কৰে 12 মে তাৰিখে অন্য এটা ৰিপৰ্ট সন্মুখলৈ আহে যে গৌতম গম্ভীৰে WTC চাৰ্কুলটোৰ বাবে নিউ ফেচ বিচাৰে এই খবৰসমূহ প্ৰত্যেকজন বিৰাট আৰু ৰোহিত অনুৰাগীৰ বাবে আৰু প্ৰত্যেকজন ভাৰতীয় লোকৰ বাবে আন নেলাগে ভাৰত আৰু পাকিস্তানৰ যুদ্ধ লাগি থকাৰ সময়তো আৰ্মি অফিচাৰ গৰাকীয়ে বিৰাট কোহলিৰ ৰিটায়াৰমেণ্টক লৈ দুখ প্ৰকাশ কৰে आज शायद क्रिकेट की बात भी करनी चाहिए क्योंकि मैं देख रहा था कि विराट कोहली ने टेस्ट क्रिकेट से रिटायरमेंट ले ली কিন্তু অন্য দৃষ্টিৰে যদি চোৱা হয় এই ইউথখিনিক লৈ এতিয়াৰ পৰা আগবাঢ়ি যোৱাটো এক প্ৰকাৰে ভুল বুলিও ক'ব নোৱাৰি কিন্তু WTC ফাইনেললৈকে যদি তেওঁলোক উপলব্ধ নহয় যদি মাছ ৰাস্তাত তেওঁলোকে এৰে তেওঁলোকৰ ৰিপ্লেচ বিচৰাটো যথেষ্ট কঠিন হ'ব সেইবাবে এই ইউথখিনিক এতিয়াৰ পৰাই যদি প্ৰিপেয়াৰ কৰাটো এক প্ৰকাৰে ভুল বুলিও ক'ব নোৱাৰি যিদৰে ফুটবলত ৰনাল্ডো মেছি এটা ব্ৰেণ্ড হয় তেনেদৰে ক্ৰিকেটত বিৰাট কোহলিও এটা ব্ৰেণ্ড হয় সদায় মনটোৱে যেন তেওঁলোককেই চাব বিচাৰে কিন্তু উপায় নাই সময়ৰ সুক্তত সকলোবোৰ যাবই লাগিব বাৰু যি কি নহওক সকলোলৈ মৰম আৰু ধন্যবাদ জয় আই অসম